Hello everyone. মই এটা নতুন ব্লগলৈ মই আপোনালোকক স্বাগতম জনাইছো। আজি ইভিনিং টাইমত মই তাৰমানে বনাব লৈছো পাও ভাজি। তাকে ভাবিলো ইভিনিং টাইমত তাৰমানে ভাল লাগে চাহৰ লগত পাও ভাজিটো খাই পিনে আৰু বেটাৰ বহুত ফেভাৰিট হয়, বহুত ভাল পায় দি। সেইকাৰণে বনাইছো যেতিয়া ভাবিলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰো। পাও ভাজিৰ কাৰণে মই এই বস্তুবোৰ ৰেডি কৰি ললো। আলু লৈছো, বিলাহী লৈছো, এয়া যে জলকীয়া, পিঁয়াজ, পাও ভাজি মছলা লৈছো পেকেটটো এইটো এভাৰেষ্টৰ আৰু অলপ আদা নহৰু পেষ্ট দিম। প্ৰথমতে মই বিলাহীখিনি মিক্সিত মাৰি লম। এইদৰে মই বিলাহীখিনি মিক্সিত মাৰি ললো আৰু এতিয়া মই কৰিম আলুখিনি কাটিম। আলুখিনি মই এইদৰে কাটো। আলুখিনি তাৰমানে মই মিহি মিহিকে কাটো পাও ভাজিৰ কাৰণে। চবৰে প্ৰচেছটো বেলেগ বেলেগ নহয়, যেনে কিছুমানে ডখৰকৈও দিয়ে পাও ভাজি বনাবলৈ কাৰণে, কিন্তু মই এইদৰে মিহি মিহিকে কাটি দিছোঁ। এইদৰে মিহি মিহিকে কাটি দিছোঁ। বাকী আলুকেইটাও মই ইয়াত এতিয়া এইদৰে কাটি লওঁ আৰু লগতে মই এতিয়া পিঁয়াজখিনিও এইটো চালাড বনোৱা এইটোতে মই তাৰমানে পিঁয়াজখিনিও কাটি লওঁ। এইদৰে পিঁয়াজখিনিও আমাৰ কটা হৈ গ'ল। এতিয়া মই গোটেই বস্তুখিনি যোগাৰ কৰি লৈছোঁ। প্ৰথমতে এতিয়া আলুখিনি মই ভালকৈ ধুই ল'লোঁ। এইধৰণে দেখিছে মিহি মিহিকৈ কাটিছোঁ এইধৰণে। আৰু পিঁয়াজখিনিতো মই এইদৰে কৰি ল'লোঁ, কাৰণ পিঁয়াজ মই হাতেৰে নাকাটোঁ। হাতেৰে কাটিলে আপোনালোকে চাগে গম পায়েই, আঙুলি এইবিলাক বহুত কাটে বা মই এনেকৈ টাইলছত থৈও কাটিবলৈ অসুবিধা পাওঁ। এইদৰে মই পিঁয়াজটো কাটি লওঁ। যেতিয়াই কিবা বস্তু ধৰক বনাবলগীয়া হয়, পিঁয়াজ দৰকাৰ হয়, মই এইদৰে কাটোঁ পিঁয়াজখিনি। সুবিধাও হয় এইদৰে কাটিলে। আৰু এতিয়া মই ইয়াত এইটো প্ৰেছাৰ কুকাৰটো পাতি দিছোঁ। ইয়াত মই দিম মিঠাতেল। দিছোঁ। তেলখিনি গৰম হ'ল যেতিয়া মই ইয়াত পিঁয়াজখিনি দি দিছোঁ। আপোনালোকে বাৰু কেনেকৈ বনায় পাও ভাজিটো মোক জনাবচোন। মোৰ প্ৰচেছটো অলপ বেলেগ ধৰণৰ, আৰু সকলোৱে বেলেগ বেলেগ ধৰণে পাও ভাজি বনাই নহয় জানো। মই এইদৰে পিঁয়াজখিনি যেতিয়া অলপ ৰঙা হ'ল, ইয়াত এতিয়া মই মছলা দিম। আদা নহৰু পেষ্ট দিছোঁ এচামুচ। তাতে মই এতিয়া দিছোঁ কাশ্মীৰী লাল মিৰ্চটো দিছোঁ এচামুচ। হালধি দিম, হালধি এচামুচ নাই দিয়া, আধা চামুচতকৈ অলপ বেছি দিছোঁ হালধিটো। এতিয়া গেছৰ স্পীডটো কমাই দিলোঁ দেই, অকণমান পানী দিলোঁ। নিমখ, মই ইয়াত নিমখ দিলোঁ আৰু পাও ভাজি মছলাটো দিলোঁ। এচামুচ দিছোঁ পাও ভাজি মছলাটো, আৰু অকণমান দি দিছোঁ। 1.5 চামুচ দিলোঁ ধৰক পাও ভাজি মছলাটো। এতিয়া মই ইয়াত বিলাহীখিনি দি দিম। এয়া জলকীয়াখিনি, কাটি লোৱা জলকীয়াখিনি দি দিম আৰু বিলাহীখিনি। এইখিনি মই এতিয়া অলপ দেৰি ভালকৈ এইদৰে মজাই লওঁ। তাৰমানে অলপ দেৰি কাৰণে মছলাটো অলপ দেৰি যদি মই মজাওঁ তেতিয়াহ'লে ভাল হয়। তাৰপাছত আলুখিনি দিম। মই ইয়াত আলুখিনি দি দিম। আলুখিনি আচলতে সিজোতে বেছি টাইম নলয়। আমি মিহিকৈ কাটি লৈছোঁ যে আলুখিনি, এইকাৰণে তাৰমানে বেছি টাইম নালাগে আলুখিনি সিজোতে। হৈ গ'ল। মই এতিয়া এটা হুইচেল মাৰিলে মই অফ কৰি দিম। ঢাকনখন লগাই দিওঁ প্ৰেছাৰ কুকাৰটোত। তাৰপিছত এটা হুইচেল মাৰিলে অফ কৰি দিম। হুইচেল মৰাৰ পাছত মই
প্ৰেছাৰ কুকাৰটো খুলি দিলোঁ। সিজি গ'ল। সেইবোৰ মিহি মিহিকৈ আমাৰ কটা হৈছে। এয়া পাও ভাজিখন সিজি গ'ল। এতিয়া মই পাওটো ইয়াত ফ্ৰাই কৰিম। মই পাওকেইটা তাৰমানে দুফালকৈ কাটি ল'লোঁ। দুফালকৈ এইদৰে কাটি লৈছোঁ। এতিয়া মই অলপ ঘি দিম আৰু ঘি দি পিনে অলপ তাৰমানে ৰোষ্ট কৰিম। ফ্ৰিজত আছিলে যে বস্তুটো টান হৈ আছে। এয়া পাও ভাজিখিনি হৈ গ'ল যেতিয়া মই এইদৰে বাউলত উলিয়াই আনিলোঁ। আৰু লগত আনিলোঁ এয়া পাও। এইখন প্লেটত সজাই আনিছোঁ তাৰমানে বেটাৰ কাৰণে। এইপিনে মই ধনিয়া চাটনি আৰু এইপিনে মই দিছোঁ টমেট' চচ। এই দুয়োটাই ঘৰতে বনোৱা। টমেট' চচো মই ঘৰতে বনাওঁ। আৰু আজি ধনিয়া চাটনিখিনি অলপ বেলেগ ধৰণে বনালোঁ, তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ বাৰু। ধনিয়া চাটনিত মই আজি দিছোঁ টেঙামৰা পাত। তাৰমানে আনকালে আমিতো তেতেলী দিওঁ নহয় জানো, তেতেলী বা আমচুৰ পাউডাৰ দিওঁ টেঙা হ'বৰ কাৰণে। আজি ধনিয়া চাটনিখিনিত মই এইটোৱে টেঙামৰা পাত দিলোঁ। আৰু ইয়াৰ আজি মই টেষ্টটো বৰ বেছি ভাল পাইছোঁ। ধনিয়াখিনি খাবলৈ কাৰণে বহুত টেষ্টি হৈছে। এই পাতখিলাৰ কাৰণে টেঙাটোও হৈছে, সেইকাৰণে মই ইয়াত তেতেলী দিবলগীয়া নহ'ল বা আমচুৰ দিবলগীয়া নহ'ল। এইদৰে আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু পাও ভাজি মই কেনেকৈ বনাওঁ। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে নিশ্চয় লাইক আৰু কমেণ্ট কৰিব। কমেণ্টত জনাবচোন কেনেকুৱা হৈছে মোৰ ৰেচিপিটো। আৰু যিসকলে নতুনকৈ চাইছে মোৰ ভিডিঅ' তেতিয়াহ'লে মই তেওঁলোকক অনুৰোধ কৰোঁ তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে। ঠিক আছে, আজিলৈ আহিছোঁ। আল্লাহ হাফিজ।